বন্ধুসকল, আমি সকলোৱে জানো যে লাইন পানীৰ পৰা উৎপন্ন হয়, কিন্তু বেছিভাগ মানুহে নাজানে যে লাইন কেনেকৈ পানীৰ পৰা উৎপন্ন হয়। আপুনি যদি কাৰোবাক সোধে লাইন কেনেকৈ উৎপন্ন হয়, আপোনাক ক'ব কি পানীৰ পৰা উৎপন্ন হয়, কিন্তু ভালদৰে কথাটো বুজাই নকয় যে লাইন কেনেকৈ পানীৰ পৰা উৎপন্ন হয়। এতিয়া লাইনেৰে চলা কিছুমান বস্তু যেনে আপোনাৰ ফেন, টিভি, ফ্ৰিজ, এচি, মোবাইল, লেপটপ আৰু বহুত বস্তু আছে দিয়কচোন। আৰু লাহে লাহে এনেকুৱা হ'ব যে আপোনাৰ 100%ৰ 50% গাড়ী আপোনাৰ লাইনেৰে চলা হ'ব। কাৰণ কিয় আপোনাৰ এতিয়া ওলাইছে যে ই-ৰিক্সাবোৰ বেটাৰীৰে চলা, স্কুটি ওলাইছে বেটাৰীৰে চলা। কাৰণ দিনক দিনে পেট্ৰলৰ মাত্ৰা কমি যাব ধৰিছে। কাৰণ আপুনি যিমানে গাড়ী মটৰ আপোনাৰ বৃদ্ধি হ'ব সিমানেই পেট্ৰলৰ মাত্ৰা কমি যাব। পেট্ৰলটো এনেকুৱা বস্তু নহয় য'তে ত'তে মাটি খান্দিলে পোৱা বস্তু নহয় পেট্ৰল। বাকী যি কি নহওক, মই আপোনালোকক বেলেগ কৈছিলোঁ কি লাইন কেনেকৈ উৎপন্ন হয়। লাইন উৎপন্ন হোৱা পদ্ধতি আপোনাৰ তিনিটা। প্ৰথম পদ্ধতিটো হ'ল পানীৰ পৰা উৎপন্ন হয়, যাক আমি হাইড্ৰ পাৱাৰ প্লাণ্ট বুলি কওঁ। 2 নম্বৰটো হ'ল আপোনাৰ সূৰ্যৰ পোহৰত উৎপন্ন হোৱা, আৰু 3 নম্বৰটো হ'ল আপোনাৰ বতাহত। আমি কিছুমান ফিল্মত দেখা পাওঁ বহুত ডাঙৰ ডাঙৰ ওখ ওখ ফেনৰ নিচিনা থাকে, একেলগে এটা জেগাতে বহুত কেইখন থাকে, বহুত ডাঙৰ ডাঙৰ ফেনৰ নিচিনা ওখ, লাহে লাহে বতাহত ঘূৰি থাকে। সেইটোৱে সেই বস্তুটো হ'ল আপোনাৰ বতাহৰ পৰা উৎপন্ন হোৱা লাইন। তো আমি গম পালোঁ এটা আপোনাৰ সূৰ্যৰ পৰা উৎপন্ন হয় আৰু এটা বতাহৰ পৰা। কিন্তু পানীৰ পৰা লাইন কেনেকৈ উৎপন্ন হয়? পানীৰ পৰা লাইন উৎপন্ন হয় আপোনাৰ কিছুমান ডাঙৰ ডাঙৰ নদী দেখা পায়, বহুত ডাঙৰ ডাঙৰ কিছুমান নদী থাকে, আৰু সেই নদীবোৰত ডাঙৰ ডাঙৰ বান্ধ বান্ধে পানী ৰখাবলৈ। আৰু সেই পানী ৰখাই কি কৰে আপোনাৰ কিছুমান অঞ্চলত পানীৰ পৰিমাণ কম থাকে, পানীৰ কষ্ট হয় সেইবোৰ অঞ্চলত আপোনাৰ পানী দিয়া হয়। আৰু তাৰপিছত 2 নম্বৰটো হ'ল আপোনাৰ সেই ডাঙৰ ডাঙৰ বান্ধত যে পানী ৰখায়, সেই পানীবোৰেৰে আপোনাৰ লাইন উৎপন্ন কৰা হয়। এতিয়া কেনেকৈ উৎপন্ন কৰে মই আপোনালোকক ভালদৰে বুজাই দিওঁ। এইটো ধৰক এতিয়া এইটো মটৰ, এই মটৰটোত ভালদৰে চাই লওক। এই মটৰটোত যদি মই আপোনাক জাষ্ট বুজাবলৈহে দেই, এই মটৰটোত যদি মই এতিয়া এখন পাংখা লগাই পূৰা ঢৌ উঠি থকা পানীত যদি এখন পাংখা লগাই মটৰটোত যদি মই এনেকৈ কৰি এখন পাংখা লগাই পানীখিনি পূৰা ঢৌ উঠি আছে, মই যদি ইয়াতে এনেকৈ কৰি ডুবাই থওঁ, পাংখাখন যদি এনেকৈ ডুবাই থ'লে সেই ঢৌত পাংখাখন বহুত স্পীডত এনেকৈ ঘূৰিব, বহুত স্পীডত ঘূৰিব, আৰু ঘূৰিলে আপোনাৰ লাইন জেনেৰেট হয়। আপুনি ঘৰত চাব পাৰে যদি বিশ্বাস নহয় ভিডিঅ'টো, এফালে এনেকৈ লাইন জেনেৰেট হয়, আপুনি ঘৰত চাব পাৰে। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু সেইখিনিতে থকা HB চিম্বলটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।